So hello guys, welcome back to my channel Digbo YouTuber. So আজি মই ভিডিও মোৰ ফোনত নাই কৰা কৰি আছো GoPro মই এই GoPro টো লগৰ এটা হয় তো এই লগৰটো মই আনিলো আৰু GoPro আজি মানে ভিডিও কৰি চাইছো কেনেকুৱা লাগে আজিলৈকে যেহেতু কৈ পোৱা নাই আপোনালোকক জনাব মানে কেমেৰা ভিউটো কেনেকুৱা আহিছে ফলৰ পৰা আৰু আজি বিশেষ কাম নাই মই ৰাতিলে ভিডিও বনাম আৰু দিৱালীৰ ওপৰত মানে যাম পেণ্ডেল চেণ্ডেলবোৰত য'ত মানে পূজা পাতিছে তাৰপিছত আৰু এতিয়া যাম মই ফোনৰ টেম্পাৰ ভাঙি আছে দেখিছে চাগে আপোনালোকে এখন টেম্পাৰ ভাঙি আছে টেম্পাৰখন চেঞ্জ কৰিম আৰু যাম চুলি কাটিবলৈ So guys, I aslo আৰু লগৰ এটা ৰুমত হৈ পিনে লগৰটো ক'লৈ আনিলোঁ এইটো হোৱাইট কালাৰ ৰেড কালাৰ পিন্ধি আছিলে যে তাৰ নাম বিশাল আৰু ব্লেক কালাৰ পিন্ধি থকাৰ নাম দেৱাংগ তো আমি চাৰিটাই গৈছোঁ এতিয়া চাৰিলি যাম তাত চুলি কাটি টেম্পাৰ লগাম চুলি মই কাটিম চাৰিটাই গৈছোঁ বাৰু একো নাই কাল দেতাই তো এইটো ৰেলৱে গেটৰ ওচৰত তাতে এইটো পুলিচ পইণ্ট মুখাৰ আগত তাৰপিছত আমি গৈ আছোঁ আমি কেইটা তো কি গৰম পূৰা গৰম তাৰপিছত ভিৰ চাৰিআলিত আছে যথেষ্টখিনি ভিৰ আছে আহিলোঁ বৰ্তমান এতিয়া লগাম টেম্পাৰ আকৌ দাদা দোকানখনতে টেম্পাৰ লগাব আছিলে তো গ'লোঁ সেইখন দোকানত মই যোনখন টেম্পাৰ লগাম বুলি কৈছোঁ সেইখন টেম্পাৰ তাত নাই তো আৰু বেলেগখন দোকানত আহিলোঁ তাত আছে বুলি কৈছে কিন্তু চেঞ্জ কৰিব লাগিব তো এতিয়া হৈ গ'ল মোবাইলত টেম্পাৰ লগাই তো এতিয়া যাম চুলি কাটিবলৈ তো চুলি কাটিমগৈ আগত গৈ পিনে তো মানুহ ভিৰ হ'ব চাগে ময়ো আজি কিবা বৃহস্পতিবাৰ কেনি হোৱা নাই গ'লেহে গম পাম এতিয়া গৈ আছোঁ সেইকেইটা বহুত পিছত আছে তো ইয়াত কাটিম চুলি মই যোনজন দাদাৰ লগত কাটি আছোঁ মই কাটোঁ মানে তেওঁ বেলেগ এজনে কাটি আছে তো তেওঁ যেতিয়া মানে ফ্ৰী হ'ব তাৰপিছত মোক কাটিম বুলি কৈছে তো ৰখি আছোঁ অকণমান দেৰি তো চুলি তুলি কাটিলোঁ এতিয়া যাওঁ ঘৰত গা পা ধুমগৈ তাৰপিছত আকৌ আপাহঁতৰ ঘৰলৈ যাব আছে এতিয়া আপাহঁতৰ ঘৰলৈ যাম তাৰপিছত আকৌ ৰাতিকৈ ওলাম একেবাৰে এই ভিডিঅ'টো ৰাতিৰ লগত একেলগে জইন কৰি দিম তেতিয়া ভিডিঅ'টো অকণমান দীঘলো হ'ব তাৰপিছত যাওঁ এতিয়া লগৰটো ঘৰত মানে লাইট লগাব বোলে আমাৰ ঘৰত তো এতিয়া তালৈ যাম এই চাৰিআলিত পূৰা ভিৰ গাড়ীয়ে পূৰা ক'ব ল'লে এইটো হৈছে আমাৰ চাৰিআলি নামঘৰ চ' ল'লে ই চাওঁ পলিথিনটো কি য়েল্ল' ক'লে কেইটামান ল'লে আৰু ল'বলৈ বাকী আছে আগত গৈ ল'ম বুলি ক'লে এইখন হৈছে চাৰিআলি বজাৰ অঁ এইটো পিছলৈ গ'লগৈ মই আগলৈ গৈছোঁ কি পালে নাই এইখন বিকে চাগে চ' হৈ গ'ল এতিয়া বজাৰ চজাৰ কৰি মেলি একদম চুলি তুলি কাটি ৰেডি এতিয়া ঘৰলৈ যাম গা পা ধুম আমাৰ একেটা লাভেই হ'ল আকৌ মানে লাইট লৈছিলে ন 20 টকীয়া লাইট লৈছিলে মানে তিনিডাল লৈছিলে হা মানে বেলেগ গাড়ীৰ পৰা ল'লে আৰু 20 টকীয়া লাইট তিনিডাল ল'লে ল'ব লাগিছিলে 60 টকা ল'লে 40 টকা গাটো খুব ফূৰ্তি 20 টকা এটা নল'লে যে চ' হেল্ল' গাইজ মই আহিছিলোঁ একদম পূৰা এনেকৈ ড্ৰেছ চেছ কৰি পিনে পূৰা তাৰপিছত হ'ল কি হ'ল মানে মই ঘৰৰ ওপৰত উঠিব লৈছিলোঁ ন তাৰপিছত ঘৰৰ ওপৰত উঠিব লওঁতে
মানে খটখটি আছে ন, তো খটখটিত উঠি আছিলোঁ তো মোৰ মানে নখটো তাত লাগিলে, তো নখটো মানে এইডোখৰ লাগিলে, তো এতিয়া মানে মোৰ নখটো মানে ফ'ল হৈ গৈছে, মানে ভাঙি যোৱা টাইপৰ হ'ল, সেইকাৰণে ভালকৈ খোজকাঢ়িব পৰা নাই। সেইকাৰণে আজি এটা মণ্ডপে দেখাম চাগে, মোৰ পিছপিনে টিপামৰৰ মণ্ডপ এটা আছে, তো সেইটোকে দেখাম চাগে আজি, বেছি দীঘল নকওঁ ভিডিঅ'টো। তো বৰ বিষাইছে, তো একেবাৰে কালিকৈ বনাম চাগে, আপোনালোকক কালিকৈ চবকে দেখাবলৈ চেষ্টা কৰিম। আজি বহুত বিষাইছে, মানে মই খোজকাঢ়িব পৰা নাই ভালদৰে। তাৰপিছত চাওক, মই এইটো মণ্ডপ দেখাই দিছোঁ। তো এইটো হৈছে মণ্ডপটো, এতিয়া ভিতৰলৈ যাওঁ। $50 চাই এটা দিম কেনেকুৱা? পূৰা বম ফুটাইছে মোৰ পিছপিনে, মানুহ এইপিনে ভিৰ হৈছে পূৰা, চবফালে ইফালে যাব পৰা নাই। তো এইখন বাছৰ ওপৰত মই যিহেতু ভিডিঅ' বনাইছোঁ, তো মই ড্ৰাইভাৰজনক মানে সুধিম যে আপুনি মানে এনেকুৱা ফেষ্টিভেলতো যে ঘৰত যাব নাই পৰা, তো মানে কেনেকুৱা তো ধ্ৰুৱ দা, আপুনি যিহেতু আপোনালোকৰ এনে কেনেকুৱা লাগে? বেয়াটো লাগে দিয়াচোন, ঘৰৰ মানুহখিনি এৰি পিনে আজি গাড়ীত থাকিব লগা হৈছে বা মানে আঁতৰত থাকিব লগা হৈছে, কিন্তু উপায় নাই, এইটো ডিউটি হয়, যাবই লাগিব। তো কালিও চাগে অফ নাপায়, সদায় আহিব লাগিব। তো দেখিছে সকলো কাৰণে কিমানকৈ কষ্ট কৰি আছে, সকলো পেচেঞ্জাৰৰ কাৰণে। আৰু এতিয়া বাছখনটো সদায় অহা যোৱা কৰি থাকে, চব বাছ বন্ধ হৈ চাগে ন? মেক্সিমাম বন্ধ হৈছে। চ' মেক্সিমাম গাড়ী বন্ধ হৈছে, আনকি জন ভলভ'খনো বন্ধ হৈছে, 7-8খন চলিছে। তো পেচেঞ্জাৰখিনি মানে অহা যোৱা কৰিব লাগে ন, কিছুমান প্ৰব্লেম থাকে, তো বাছ চাছ নহ'লে দিগদাৰ হয় কাৰণে এখন বাছ তেনেকৈ চলাইছে আৰু। তো সিমানেই, থেংক ইউ।